হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকে চাওক পূৰণৰ একেবাৰে সহজ টেকনিক, যিটো টেকনিকে তোমালোকে আগত কেতিয়াও দেখা নাই, বা এই টেকনিকত যদি তোমালোকে পূৰণ কৰিব খোজা, গুণ কৰিব খোজা, অতি সোনকালে কৰিব পাৰিবা, ইমান টাইমৰ প্ৰয়োজন নহয়। প্ৰথমতে ইয়াতে চাওক 6ৰ পৰা আমি 1 মাইনাছ কৰি দিম। 1 মাইনাছ কৰি দিলে ইয়াতে 5 পাম আমি। এই 5 আকৌ আমি কি কৰিম, 9ৰ পৰা মাইনাছ কৰি দিম। 5 আকৌ 9ৰ পৰা 5 মাইনাছ কৰি দিম আমি, দিলে কি ওলাব 4, 5 4, এইটো এনচাৰ। ইয়াতে দেখে ইয়াৰ পৰা আকৌ আমি কি কৰিম, 1 মাইনাছ কৰিম। 1 মাইনাছ কৰিলে 7 পাম। এই 7টো আকৌ আমি 9ৰ পৰা মাইনাছ কৰি দিম। মাইনাছ কৰি দিয়াৰ পিছত 2 ওলাব, 7 2। ইয়াতে আকৌ 23ৰ পৰা 1 মাইনাছ কৰি দিম, দিলে আমি কি পাম 22। আকৌ 99ৰ পৰা 22 মাইনাছ কৰি দিলে আমি কি পাম 7 7। এইটোৰ এনচাৰ হ'ল 2 2 7 7। 48 × 99 = কিমান হ'ব?